Welcome back to my YouTube channel. আৰু সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে বহাগৰ 2 তাৰিখ আৰু আমাৰ গাঁৱত প্ৰথম বহাগৰ 1 তাৰিখ আৰু 2 তাৰিখে ফাংচন থাকে। তো যোৱাকালি বহুত ব্যস্ত আছিলোঁ কাৰণে ভিডিঅ' বনোৱা নহ'ল। যোৱাকালি ফাংচনত গ'লোঁ এপাক দিনত আৰু ৰাতি আমাৰ প্ৰগ্ৰেম আছিলে মানে এটা ডান্স দিলোঁ হয়। তো তাতে কালি সন্ধিয়াৰ পৰা বতৰ বেয়া ৰেডি হৈ যাব নাপালোঁ আৰু ৰাতিপুৱা গা পা ধুই মা দেউতাক সেৱা ল'লোঁ আৰু লগতে হাজবেণ্ডক সেৱা ল'লোঁ লৈ ভাত পানী খাই গ'লোঁ। তাৰপাছত এপাক নাচিলোঁ আৰু তাতে ফাংচনত গৈ তাতে নিউজ আহিছিলে নিউজ চেনেল আহিছিলে নিউজ লাইভ DY 365 প্ৰাগ নিউজ এইবোৰ আহিছিলে আৰু তাতে ডান্স কৰিলোঁ। সেই ভিডিঅ' অকণমান আছে বাৰু আপোনালোককো দেখুৱাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আজি আমি আহিলোঁ এতিয়া যাব ওলাইছোঁ আমি টংলা যাব ওলাইছোঁ কাৰণ তাতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান আছে আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি অংশগ্ৰহণ কৰিব আহিব আমাৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা বা আৰু লগতে জনপ্ৰিয় ইউটিউবাৰ বিকাশ দা আহিব। তো গৈ আছোঁ গাঁৱত ফাংচন যদি সিহঁতক চাবলৈ এপাক যাওঁ আৰু ওলাই। এইফালে হাজবেণ্ড আছে আৰু ভণ্টি আহিছে মোৰ ভণ্টি আছে এইফালে। তো তিনিজনে যায় ফটকৈ যায় এপাক চাই আহোঁ বিকাশ দা আৰু অমৃতা বাক চাই আহোঁ। যাওঁ এতিয়া আৰু আহি মই আকৌ ৰেডি হ'ব লাগিব গাঁৱৰ ফাংচনত যাব লাগিব। আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব। কালিটো আপোনালোকক দেখুৱাব নহ'ল আজিতো আপোনালোকক দেখুৱাম আজি ফাংচন আপোনালোকে চাই থাকিব। এতিয়া আমি আহি পালোঁ টংলা ওচৰত বিদ্যালয়ৰ খেলপথাৰ আৰু আজিৰ এই প্ৰগ্ৰেমটো ইয়াতে অনুষ্ঠিত কৰা হৈছে। এইফালে টংলা ৰঙালী বিহু উদযাপন সমিতি যাওঁ আৰু ভিতৰলৈ আৰু এইবোৰৰ পৰা বোকা হৈ আছে ইয়াতে যাওঁ ভিতৰলৈ। বাহিৰে বাহিৰে পুৱাম গলৈ ঘুমৰে ঘূৰি নিমাহাতি গাভৰুৰ মুখ খুলি নলবি গুচি যাব লাগিলে আৰু দেখা নাপাবি মিছাহাতি বিচাবি ঐ হিয়া ধুনি মৰিবি একা পাৰ যদি যাগৈ গুচি আহিছ যে নিজে যাচি পাৰ যদি যাগৈ গুচি আহিছ যে নিজে যাচি আমি যাচি অহা নাই কাৰো কথা শুনা নাই উভনা চনি ডেকা ল'ৰা নহ'লে জল বজাব থলে কথা খাব ভাবিছনে নাই ঐ নগাছা আঙে চাঙে ঐ বগাইনো গৈ আছিলোঁ কুঞ্জলি নগাছা আঙে চাঙে ঐ বগাইনো গৈ আছিলোঁ কুঞ্জলি নৰেনো পানী পৰা অকৰা নগাকে ঐ ভিৰি বুলি মাতিলোঁ কুঞ্জলি অকৰা নগাকে ঐ ভিৰি বুলি মাতিলোঁ কুঞ্জলি নগানিকে বুলিলোঁ বা আৰু এইফালে দলসমূহ আহি আছে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এইফালে মুকলি বিহুৰ
কাৰণে মানে ঠিক কৰি আছে এইবোৰ অহাকালি আছে মুকলিব তো তাৰ কাৰণে এইবোৰ ঠিক কৰি আছে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি আৰম্ভ হ'ব আৰু বৰ্তমান যিবোৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব সেই দলসমূহ প্ৰায় আহি পাইছেহি আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমিতা বা আমাৰ মাজত উপস্থিত হৈছেহি আৰু জনপ্ৰিয় ইউটিউবাৰ সকলোৱে জানে বিকাশ দা আহিছে আজি বিকাশ দা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি অংশগ্ৰহণ কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে অমিতা বা আহি পালেহি ফিল্ডত আৰু বিকাশ দা আহি আছে আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটি আৰম্ভ কৰা হ'ব আৰু বিকাশ দা আৰু অমিতা বা এতিয়া ফিটাডাল কাটি দিব আৰু পাছত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু আপোনালোকে চাই থাকিব আৰু এতিয়া আহি পালে আমাৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ দা নেক্সট লেভেল আহি পালেহি বিকাশ দাক লগ পাই ভাল লাগিল আৰু বহুত দিনৰ পৰা বিকাশ দাক কেতিয়া লগ পাম ভাবি আছিলোঁ তো ফাইনেলি আজি লগ পাই গ'লোঁ আৰু এইফালে অমিৰণ দা আছে দেখিলোঁ আৰু আজি চবকে ভাল লাগিছে আৰু অনুষ্ঠানটি আৰম্ভ হ'ল আৰু আমি নগ'লোঁ সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ কাৰণ গাঁৱতো ফাংচন হৈছে তাতে যাব লাগিব তাতে ফাংচন চলি আছে বিকাশ দা আৰু অমিতা বাহঁতক চাবলৈ আহিলোঁ এতিয়া যাওঁ আৰু আজি মোৰো প্ৰগ্ৰেম আছে আমি এটা ডান্স দিম তো যাই পেলাই ৰেডি হওঁ জল্দি ভিডিঅ'টো চাই থাকিব আজি এতিয়া সাজি কাচি ৰেডি আৰু গাঁৱৰ ফাংচনত যাওঁ আৰু ওলালোঁ আৰু আধুনিক নৃত্যতা প্ৰদৰ্শন কৰিম আমি কেইজনীমান ছোৱালী আৰু বোৱাৰী এনেকৈ লগ হৈ আধুনিক নৃত্যতা প্ৰদৰ্শন কৰিম ড্ৰেছ কৰি ৰেডি হৈছোঁ আৰু যাওঁ আৰু তেন্তে আৰু আহি পাই গ'লোহি আমাৰ গাঁৱৰ ফাংচনত অকণমান পাছতে আমাৰ ডান্সটো আৰম্ভ হ'ব আৰু চাই দিম
ধন্যবাদ থাকিল জয়ন্তী বৰাৰ দললৈ।